সকলো গোচৰৰ পৰা মুক্ত হ'ল বিধায়ক অখিল গগৈ জেএমচিএইচৰ পেইং কেবিনৰ পৰা মুকলি আকাশৰ তললৈ অখিল গগৈ আজি পুৱাই শিৱসাগৰলৈ বুলি ৰাওনা হয় বিধায়কগৰাকী এবছৰ 7 মাহ বন্দী হৈ কটালে অখিল গগৈয়ে বিধায়ক হিচাপে প্ৰথমবাৰৰ বাবে শিৱসাগৰ ৰাইজক সম্বোধন কৰিব অখিল গগৈয়ে আৰু এই সন্দৰ্ভত মাধৱ দাসে যুগুটোৱা এক প্ৰতিবেদন আছে আগবঢ়াইছো এই মুহূৰ্তত শিৱসাগৰলৈ যাবলৈ সাজু হৈছে আমি সমগ্ৰ দৃশ্যাংশ দেখুৱাইছো আৰু দেখা গৈছে যিহেতু পুৱাৰ ভাগতে এনেধৰণে শিৱসাগৰলৈ যাত্ৰা কৰিব আৰু শিৱসাগৰক লৈ কেনেধৰণৰ পৰিকল্পনা সেয়া উল্লেখ কৰিলে অখিল গগৈ আৰু ইতিমধ্যে অখিল গগৈ যিহেতু শিৱসাগৰ ৰাইজৰ ওচৰত জেলত থকা সপ্তাহ কৰি আৰু গোটেই বিষয়টো কৃতজ্ঞতা পৰিলক্ষিত বিগত দিনকেইটাতো শিৱসাগৰবাসীলৈ কৃতজ্ঞতা প্ৰকাশ কৰিছিলে অখিল গগৈ আৰু কৃষক নেতা অখিল গগৈ তথা বৰ্তমানৰ বিধায়ক অখিল গগৈয়ে এই মুহূৰ্তত শিৱসাগৰ হৈছে আৰু তেওঁ আপুনি যিহেতু গৃহলৈ গৈছিলে আৰু ঘৰতো আছিলে এটা বাবে কিন্তু আজি কাৰাবন্দী হিচাপে নহয় বিধায়ক হিচাপে অখিল গগৈ যাত্ৰা আৰম্ভ কৰা পৰিলক্ষিত হৈছে এটা যাত্ৰাৰূপে পৰিগণিত হ'ব কাৰণ আমি ইমান দিন ধৰি মুখেৰে কিছুমান কথা কৈ আছিলোঁ যে প্ৰকৃত অসমীয়া জাতি গঢ়ি তুলিবৰ কাৰণে অসমৰ প্ৰকৃত অসমীয়া জাতি এটা গঠনৰ কাৰণে যি আন্তঃগাঁথনি আমি তৈয়াৰ কৰিব লাগে সেইবিলাক এতিয়ালৈকে একেবাৰে আৰম্ভ হোৱা নাই শিৱসাগৰৰ পৰা যাতে সেইবিলাক আৰম্ভ কৰিব পাৰোঁ আৰু শিৱসাগৰ সমষ্টিটো যাতে মডেল সমষ্টি হৈ যাব পাৰে সেইকাৰণে মই ভাবোঁ যে মোৰ শিৱসাগৰ যাত্ৰা কেৱল শিৱসাগৰ যাত্ৰা নহয় এয়া অসম যাত্ৰাৰ এই নামান্তৰ কেনেকৈ চাইছে এই সেই অঞ্চলটো বিশেষকৈ উজনি অসমৰ আসনসমূহ এবাৰ বিজেপিক জয় কৰিবলৈ ইম্পৰ্টেণ্ট কথা যে যোৰহাটলৈকে কিছু উন্নয়ন হৈছে কিন্তু শিৱসাগৰৰ পৰা উন্নয়ন নাই গতিকে উজনি অসমৰ সেই অঞ্চলটো শিৱসাগৰৰ পৰা ডিব্ৰুগড় তিনিচুকীয়া হদিৰালৈকে বা এই উত্তৰ অসমলৈকে এই উন্নয়নটোক ত্বৰান্বিত কৰিবৰ কাৰণে আৰু বিশেষকৈ এইবাৰ মানে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত মানে উজনি অসমৰ সমষ্টি হ্ৰাস কৰিব খোজা হৈছে বুলি মই গম পাইছোঁ সেইটো যাতে হ'ব নোৱাৰে তাৰ ক্ষেত্ৰত যাতে আমি প্ৰকৃত অৰ্থত মাত পাতিব পাৰোঁ এই আটাইবিলাক প্ৰশ্ন আৰু ONGC অইল উজনি অসমত আছে কিন্তু উজনি অসমৰ কোনো উন্নয়ন হোৱা নাই সেই ৰাজনৈতিক প্ৰশ্নবিলাকো মোৰ এই জাৰ্ণিটোত মই উত্থাপন কৰিম এয়া আছিল অখিল গগৈ ডাঙৰীয়া শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া তেওঁ যাত্ৰা ইতিমধ্যে আৰম্ভ কৰিছে মোৰ সতীৰ্থ তপনে ইয়াৰ সকলোবোৰ দৃশ্য দেখুৱাই আছে শিৱসাগৰ সমষ্টিলৈ যোৱাৰ লগে লগে তেওঁ কৈছে যে আগন্তুক সময়ছোৱাত উজনি অসম তথা বিশেষকৈ এই গোটেই অঞ্চলটোত যিটো উন্নয়নৰ যেনেকুৱা ধৰণৰ উন্নয়ন হ'ব লাগিছিলে সেই উন্নয়ন যিহেতু হোৱা নাই সেই গোটেই বিষয়বিলাক সন্দৰ্ভত অখিল গগৈ আগন্তুক সময়ছোৱাত এই যাত্ৰাকে সাৰথি কৰি তেওঁ আগন্তুক সময়ছোৱাত আগুৱাই যাব আৰু শিৱসাগৰ সমষ্টিলৈ যোৱা অখিল গগৈৰ এই যাত্ৰাৰ প্ৰতিটো দৃশ্যাংশ প্ৰতিটো ঘটনাৰ পৰিঘটনা আমি দেখুৱাই যাবলৈ চেষ্টা কৰিম আৰু যিহেতু এই যাত্ৰা কেৱল সমষ্টিকেন্দ্ৰিক যাত্ৰা নহয় বুলি তেওঁ উল্লেখ কৰিছে এনে অৱস্থাত হয়তো সকলোৱে এটা কথা বাদ চাব যে কেনেকৈ অখিল গগৈয়ে আগন্তুক সময়ছোৱাত অসমৰ ৰাজনীতিটো এটা সুকীয়া পৰ্যায়লৈ লৈ যায় আৰু কেনেকৈ তেওঁ সেই সমষ্টিবাসীৰ হকে মাত মতাৰ লগতে কেনেকৈ তেওঁ সেই উজনি অসম বা উত্তৰ অসমে গোটেই সমষ্টিবাসীৰ গোটেই সমষ্টি বা অঞ্চলটোৰ কাৰণে কেনেকৈ মাত মাতে সেই গোটেই বিষয়সমূহ লক্ষণীয় হ'ব